ফ্ৰেণ্ড মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে কাতি বিহুৰ বহুত শুভেচ্ছা আপোনালোকলৈ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰো ভাল, মোৰো ভালে। আৰু এতিয়া পুৱাৰ 8টা বাজিছে। মই ভাবিলোঁ কাতি বিহুৰ তুলসীৰ তলৰ নিয়ম নীতিবোৰনো কেনেদৰে হয় আৰু বিহুৰ দিনা আমাৰ ঘৰৰ পৰিৱেশটোনো কেনেকুৱা হয় তাক লৈ এটা ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব। আজি বিহুৰ পুৱাৰ ক্ৰীমৰ চাহকাপ মই এতিয়া বনাব লৈছোঁ। 8:30 বাজিছে আৰু এতিয়া আমি ক্ৰীমৰ চাহ খাম আৰু মই ভাবিছোঁ ক্ৰীমৰ চাহনো কেনেদৰে হয় আপোনালোককো দেখাম বুলি চাই থাকোঁ। আমাৰ ক্ৰীমৰ চাহ বিহুৰ স্পেচিয়েল মৰ্ণিং চাহকাপ গাখীৰ চাহ ক্ৰীমৰ লগত বনাবলৈ চাহ আমি যেনেদৰে গাখীৰ চাহ খাবলৈ চাহপাত সৰহকৈ বা চেনি দিওঁ তেনেদৰে দিছোঁ আৰু গাখীৰ গৰম কৰি থোৱা আছে আৰু ইয়াত চাহ বাকি দিলোঁ আৰু এতিয়া ইয়াৰ গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা ৰস উতলি সোণগুটি। কি কৈছা তুমি? ৱা বালিবোৰ কেলে চুই আছা? গাত নুমুচে চিচি বালি কেলে চুইছা? হাই কৈ দিয়া আকৌ। এয়া পিঠা কালি গুলি থোৱা আছিলে মালপোৱাৰ কাৰণে এয়া বনাই আছোঁ। এইটো ভাল হৈছিলে আৰু জুইটো বেছিকৈ দিলোঁ বেয়া হৈ থাকিলে আৰু এয়া হৈ আছে এয়া গুলি আছোঁ। আৰু আজি কিনো সোমবাৰ গম পাইছোঁ। আজি কি বিহু? কাতি বিহু। অঁ কাতি বিহুত কি কৰিবা এতিয়া? তুমি কি কৰিবাগৈ? গা ধুই কীৰ্তন কৰিবা? অঁ তুলসী তলত নে? আজি অলপতে তুমি কি খাইছা? কি খাইছা? চুইচ কি বুলি কৈ দিয়া? কোনে বনাইছিলে? তোমালোকে চাই থাকা এনেকৈ কোৱা। এতিয়া পাছবেলাৰ 3:30 বাজিছে আৰু তুলসীৰ তলত মায়ে ভাত দিবলৈ কলপাত হেৰি কৰিব লাগিব। মায়ে চব যা যোগাৰ কৰিলে আৰু তুলসী ভেটিত তেতিয়া ফুল দিম মই। চাই থাকক। তোমাকো দিম মই এয়া গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰস উতলি সোণগুটি তাতে জানা সৰগ ৰস উতলি সোণগুটি। কাতি বিহু আহিল যায় কাতি বিহু আহিল কাতি বিহু সকলোতে চাকি বন্তি জ্বলে কাতি বিহুত ঘৰে ঘৰে
তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে মই তুলসী ভেটিটো সজাই মোৰ হৈ গ'ল আৰু মই ফুল চুলি ধুনীয়াকৈ সজাই থৈ গুচি আহিলোঁ আপোনালোকে দেখিছেই আৰু এতিয়া মায়ে চাকি ধূপ ধূনা এইবোৰ যোগাৰ কৰি আছে বাহিৰৰ তুলসী ভেটিটোৰ ওচৰতে ধূপ ধূনাবোৰ যোগাৰ কৰি আছে আপোনালোকক মই মনে মনেহে দেখাব পাৰিম নহ'লে মায়ে খুব লাজ কৰে মায়ে এয়া যোগাৰ কৰি থৈ গৈছে চাকি ধূপ এয়া গোসাঁই ঘৰৰ ওচৰত কৃষ্ণ ভগৱান প্ৰসাদলে মায়ে ৰেডি কৰিবলৈ কৈছে আৰু মই এতিয়া এই টেঙা দুটা কাটোঁ আমাৰ ইয়াত প্ৰসাদত এই টেঙা দিয়াও হয় এইটো ৰবাব টেঙা হয় কিছুমান জেগাত বৰটেঙা বুলিও কোৱা হয় ইয়াত ৰবাব টেঙা বুলি কোৱা হয় ইয়াৰ প্ৰসাদলে মায়ে কাটিবলৈ কৈছে এয়া মই প্ৰসাদলে কাটি আনিলোঁ কাটি আনি আৰু ইয়াতে থৈ দিওঁ মায়ে তুলসী তললৈ লৈ যাব ইয়াতে থৈ দিছোঁ মায়ে তুলসী তললৈ লৈ যাব আৰু আপোনালোকে চাই থাকিব ভিডিঅ'ত এয়া দেই কৃষ্ণ ভগৱান এয়া গোসাঁই তাত ৰেডি বাহিৰত দিয়াবোৰ ভিডিঅ' কৰিবৰে নহ'ল দেৰি হ'ল যে মোৰ গা ধুই অহা দেৰি হ'ল মায়ে যোগাৰ কৰি থৈছিলে বাহিৰত দিয়াৰ কাৰণে ভিডিঅ'বোৰ কৰা নহ'ল আৰু ইয়াত দিয়া কপি কৰা হৈছে কৃষ্ণ দেই ভগৱান এয়া কৃষ্ণ ভগৱান চাকি গৈছে এয়া তুলসীৰ তলৰ পূজাৰ এয়া আমাৰ ঘৰৰ পৰিৱেশ আছিলে আপোনালোকক অকণমান দেখালোঁ বৰ ঠিক নহয় লাইটৰ প্ৰব্লেম কাৰণে আৰু এতিয়া 6:12 হৈছে আৰু এতিয়া খুৰাহঁতৰ ঘৰলৈ যাব এনেকৈ আমি বহুত ঘৰত ফুৰিমগৈ ওচৰৰ ঘৰলৈ যাম আৰু সেইবোৰ চাগে আপোনালোকক দেখাব নোৱাৰিম হ'লেও চাই থাককচোন ভিডিঅ'টো কিমান পাৰোঁ সিমান আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ কাতি বিহুৰ মিষ্টাৰে এযোৰ আনি দিছে চাওক ভাল লাগিছে আৰু দেহাৰ লগত কাতি বিহুৰ তুলসী তলৰ পূজা খাই এইবোৰ প্ৰসাদ চাওক কিমান প্ৰসাদ দেখিলে আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগিলে আমাৰ ইয়াৰ পৰিৱেশটো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব